হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ। এটা মেকআপ আছে শিৱসাগৰত নাজিৰাত, জোৰণ মেকআপ হয়, মুছলিম ব্ৰাইড হ'ব। আৰু এতিয়া মই আছোঁ খানাপাৰাত, বাছত উঠিলোঁ। ৰাতিপুৱা 6টা বাজিছে এতিয়া আৰু পাওঁতে পাওঁতে গধূলি হ'বগৈ। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব মোৰ সম্পূৰ্ণ ভিডিঅ'টো। আৰু ইয়াত মোক এৰিব আহিলে মোৰ হাজবেণ্ডে, আৰু এতিয়া গাড়ী যাবলৈও লৈছে। আৰু এতিয়া মই হাজবেণ্ডক বিদায় দি লওঁ, আৰু এয়া হৈছে মোৰ হাজবেণ্ড। ঠিক আছে, এতিয়া গাড়ীও চলিবলৈ আৰম্ভ কৰিলে। তেনেহ'লে আপোনালোকে চাই থাকিব মোৰ সম্পূৰ্ণ ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে পাৰিলে শ্বেয়াৰো কৰি দিব। ঠিক আছে, তেন্তে এতিয়া মই গৈ থাকোঁ। হেল্ল', আৰু এতিয়া বাছখন ৰখিলে, খাবলৈ বুলি ৰখাই দিছে। ঠিক আছে, আমি এতিয়া খাই লওঁগৈ, হোটেললৈ যাওঁ। কি কয় ঠাইডোখৰ নামটো নাজানো। আৰু এতিয়া মই আহিলোঁ হোটেলত, কি খাওঁ চাওঁ তাকে। ৰাতিপুৱা একো খায়ো অহা নাই, চাহ খাই আহিলোঁ অকল। আৰু এতিয়া ভাবিছোঁ ভাতকে খাওঁ, নিৰামিষ ভাতকে খাওঁ নেকি, বাকী একো খাবলৈ মন যোৱা নাই। গতিকে আপোনালোকক দেখাই থাকিম বাৰু কি খাওঁ। আৰু এতিয়া মই ভাতৰ অৰ্ডাৰ দি দিলোঁ, নিৰামিষ ভাতেই অৰ্ডাৰ দিছোঁ, কাৰণ যিটি খাবলৈ মন নাযায় সেইকাৰণে। আৰু আজি মই অকলে আহিছোঁ যিহেতু, সেইকাৰণে অলপ আৰু এয়া মোৰ ভাতৰ থালি। ভাত আছে, চালাড আছে, এফালে আলু পিটিকা, দালি, চব্জি আছে 3টা, আৰু এইফালে এইটো চাটনি আচাৰ টাইপৰ মানে, আৰু এইফালে আছে বেঙেনা পকৰি আৰু নেমু। এতিয়া খাই বৈ ওলাই আহিলোঁ, আৰু এইখন হৈছে মই অহা বাছখন বিপুল। আৰু অলপ সময় এইদৰে বাহিৰতে ৰৈ দিছোঁ, লগতে চিপছ এটাও কিনি ল'লোঁ। ৰাস্তাটো নহ'লে বৰ আমনি লাগে, মন গ'লে খাম আৰু ভাল পাওঁ এইটো চিপছ খাই। আৰু অলপ সময় এইদৰে ৰৈ মই উঠিমগৈ বাছত, যিহেতু অকলে অকলে আহিছোঁ, কিন্তু ৰৈ থাকিম আৰু অকলে অকলে। ভালো লাগিছে ৰৈ, ঠাইকণ ভাল লাগিছে, ঠাণ্ডা। ঠিক আছে, তেন্তে এতিয়া মই বাছতে যাওঁগৈ, উঠোঁ, বহি থাকোঁগৈ। অলপ সময় ৰ'ব, তথাপিও আৰু ৰৈ নাথাকোঁ। আৰু এতিয়া মই বাছত আহি এয়া বহিছোঁ। ইয়াত কিন্তু ভাতৰ থালি বহুত দাম, নিৰামিষ ভাততে 100 rupees লৈছে। অলপ দাম পালোঁ আৰু, আমাৰ ডিব্ৰুগড় ফালে ইমান দাম নহয় ভাতৰ থালি। ইয়াত যিহেতু এখনেই আছিলে হোটেল, সেইটো কাৰণে চাগে। আৰু এতিয়া বাছখন যাবলৈ আৰম্ভ কৰিছে। মই ভিডিঅ'টো ইয়াতে ৰাখি দিছোঁ, একেবাৰে আপোনালোকক নাজিৰা পালেগেই দেখাম। মই সিহঁতক ফোন কৰি দিবলৈও আছে, নাজিৰা পালেগৈ, নাজিৰাৰ পৰা সিহঁতি লৈ যাবহি ঘৰলৈ। অলপ সোমাই যাব লাগে নাজিৰাৰ পৰা। ঠিক আছে, তেন্তে মই একেবাৰে নাজিৰা পালে আপোনালোকক দেখাম। মই এতিয়া অলপ শুই যাম। আহি পাওঁতে পাওঁতে মোৰ আন্ধাৰেই হৈ গ'ল, আৰু এতিয়া মই আছোঁ নাজিৰা টাউনত। সিহঁতক ফোন কৰিলোঁ, আহি আছোঁ বুলি কৈছে ঘৰৰ পৰা। মই সিহঁতৰ সৰু ছোৱালীজনীকে ফোন কৰিলোঁ, জেবা, তাই নিবলৈ আহিছে। বাপেক আহিছে আৰু কোনোবা আহিছে আৰু গাড়ী লৈ। সিহঁতৰ বাইকৰে আছে, তোমাৰ জোৰণ হয়, এংগেজমেণ্ট জোৰণ একেইটাই আৰু। সিহঁতৰ মই নিয়মটো ইমান ভালদৰে বুজিও নাপাওঁ। আৰু ঠিক আছে, তেন্তে একেবাৰে সিহঁতক লগ পালে দেখাম। আৰু এইখনেই হৈছে নাজিৰা টাউন। এয়া ৰাতিয়ে হ'ল, গধূলিয়ে হৈ গ'ল মানে।
ঠিক আছে তেন্তে সিহঁতক একেবাৰে লগ পালে সিহঁতৰ ঘৰতে দেখামগৈ আৰু আপোনালোকক। अभी मैं पहुंच चुकी हूँ इन लोगों के घर। और ये है दुल्हन और ये है दुल्हन का सिस्टर। ये कौन है? मौसी का लड़का। नहीं दिंडो दिंडो। तो हाय गुड मॉर्निंग। आज मेकअप करें ना और या कोई ना साइड ही हुआ बोले या कोई ना सिस्टर हाय আৰু এয়া মই মেকআপ কৰিবলৈ বুলি আজি বস্তুবিলাক এইদৰে ৰেডি কৰি লৈছোঁ। তললৈ খুচু দিয়া আহা আকৌ এইটো এনেকৈ কৰ খোপাটো চোৱা ঘূৰা ঘূৰা চকু তললৈ কৰা। আৰু এয়া হৈছে দৰা আৰু কইনাক আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব। আৰু মোৰ মেকআপটো কেনেকুৱা লাগিছে আপোনালোকৰ সেয়া কমেণ্ট কৰি জনাব। সিহঁতৰ এয়া নিয়ম কৰি হৈ গ'ল, এতিয়া ফটো চটো কৰি আছে, মানুহবিলাক চিনা পৰিচয় হৈ আছে। আপোনালোকে বাকীবিলাক চাই থাকক। যাবা এইটা বলা এইটা এটা বই লিখব যা বই থাকা ইয়াত বই থাকা সকলোবিলাক নিয়ম নীতি কৰি শেষ হ'ল আৰু এতিয়া দৰা ঘৰ মানুহ যাবলৈ বুলি আছে। আৰু আজি আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই সেয়া আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো কেক দৰাৰ ডাঙৰ ভণ্টি কইনাক গিফ্ট দিছে, কেনেকুৱা লাগিছে আপোনালোকে জনাব।